আপোনালোকৰ মাজতে মোক বহুতে সুধি আছে তোমাৰ আৰু উদয়ৰ মাজত কিয় কাজিয়া হৈছিলে বা কিয় কাজিয়া হৈ আছে বা কিয় ইমান ডাঙৰ মাৰপিট হৈ আছে। শুনক, মই জাষ্ট এটা ভিডিঅ' পষ্ট কৰিছিলোঁ 30 পৰা 32 ছেকেণ্ডৰ ভিতৰত। সেই ভিডিঅ'টো চাই কিনে উদয়ে মোক কল কৰিলে। কল কৰি কিনে বহুত বেয়া বেয়া শব্দ ইউজ কৰি মোক গালি দিলে, মাৰিম বুলি ক'লে। মোৰ ঘৰৰ ফ্ৰণ্টত গৈ কিনে মোৰ ঘৰৰ বেৰত শিলগুটি মাৰি গোটেই বেৰ ভাঙি পেলাইছে। ঘৰৰ টিঙত শিলগুটি মাৰি গোটেই টিং ফুটাই পেলাইছে। তাৰ পিছতো তাক মই একো কোৱা নাছিলোঁ, বহুত শান্ত হৈ আছিলোঁ। তাক মই তাৰ পিছতো চৰি বুলিয়েই কৈ আছিলোঁ, ভুল হৈ গ'ল মোক ক্ষমা কৰি দিয়ক বুলিয়েই কৈ আছিলোঁ। বাট সি শান্ত হোৱা নাই, বহুত বেয়া বেয়া কাম কৰি আছে মোৰ সৈতে। বিয়েৰৰ বটল দি মাথাত মাৰি দিছে, এই হাতত বাহুত খাৰু দি কেনে মাৰি দিছে। শকত শকত খাৰু পিন্ধে যে আজিকালি, এই বাহুত খাৰু দি কেনে মাৰি দিছে। বহুত বেয়া মানে খেল কৰি আছে মোৰ সৈতে সি। জাষ্ট এটা ভিডিঅ' পষ্ট কৰিছিলোঁ, তাৰ পিছত যে সি মোৰ লগত যে এইবোৰ কৰিব মই কেতিয়াও ভাবি চোৱাই নাছিলোঁ মানে গাইছ, কি কৰিব। কিন্তু এতিয়া ময়ো শান্ত হৈ আছোঁ, বাট সি হ'লেও শান্ত হোৱা নাই। সি মোক কৈছে ভাই তোক মই মাৰিমেই, তই চৰি ক'লেও তোক মাৰিম। তো এতিয়া মোৰ মানে সহ্যৰ এটা সীমা থাকে ন, মোৰ পাৰ হৈ গৈছে মানে। সি মোৰ লগত ইমান বেছি খেল কৰি আছে, মই সহি আছিলোঁ, বাট সি মানে সীমা চেৰাই পেলালে। তো এতিয়া তাক কৈ দিছোঁ মই, ভাই তই যি কৰিছ বহুত বেয়া কৰি আছ। 4-5 দিন তোক মই চৰি বুলি কৈ আছিলোঁ, ক্ষমা খুজি আছিলোঁ, বাট তই সীমা চেৰাই পেলালি, তোক মই মাৰিম। মেইন খেল এইটোৱে মানে গাইছ। বহুত শান্ত হৈ আছিলোঁ, বাট সি বুজি পোৱা নাই। তো এতিয়া মোৰ খং উঠিছে মানে, বেলেগ কথা নাই। মোৰ মানে সেইবিলাক স্বভাৱ নাই যে কাৰোবাৰ লগত কাজিয়া কৰা, কাৰোবাক বেয়াকৈ ক'ম বা কাৰোবাক বেয়া বিহেভ কৰিম। বহুত ভাল বিহেভ তাৰ লগত কৰি আছোঁ আৰু থাকিম। বাট সি খালি সহ্যৰ সীমা পাৰ কৰি পেলাইছে, তো তাক মানে মাৰিম এতিয়া। বেয়া বিহেভ কৰা নাই, বাট তাক মাৰিম গাইছ। যি যি শব্দ কৈ কিনে মোক গালি দিছে, মাৰি পেলাম বুলি কৈছে, সেইবিলাক শব্দ মানে মই শুনিবলৈ বেয়া পাওঁ। বহুত বেয়া বেয়া শব্দ ইউজ কৰিছে মানে গাইছি মোৰ সৈতে, বহুত লেতেৰা শব্দ মানে কি ক'ম আপোনালোকক। উদয় তই কোন হয় বে? মই তোলৈ ভয় কৰি তোক চৰি কোৱা নাছিলোঁ মানে, তোক বাৰে বাৰে ছেম কথাই কৈ আছোঁ। ভদ্ৰ ঘৰৰ সন্তান কাৰণে, স্বভাৱ ভাল কাৰণে তোক মই চৰি বুলি কৈ আছিলোঁ, বাট তই খালি বুজি পোৱা নাই ভাই, বুজি পোৱা নাই। শান্ত হৈ দে ভাই, শান্ত হৈ দে, নহ'লে খালি তোৰ সৈতে বহুত বেয়া হ'বলৈ গৈ আছে। তোক য'ত পাম মানে তোক মাৰিম ভাই, মাৰিম চিধা কথা। বহুত দিন সহ্য কৰিলোঁ আৰু সহ্য কৰিব নোৱাৰোঁ, ঠিক আছে? তোক মাৰিম মানে। তই কোন হয় বে? নগাঁৱহে হয় তোৰ। তই নগাঁৱত গৈ তোক মাৰিম বে, নগাঁৱত গৈ তোক ঘৰত মাৰিম। হ'লতো অকলেই যাম, ছিংগল যাম, তোক ঘৰৰ ফ্ৰণ্টত লগ কৰি মাৰিম। নহ'লে মই মানে তোক মাৰিম আৰু কিবা ছিষ্টেমত ভাই, তোক মাৰিম আৰু। তোক মই এতিয়া হাৰ মানি দিয়াত নাই, তোক মই এতিয়া এৰি দিয়াত নাই। তোক জাষ্ট মাৰিবলৈ জীয়াই আছোঁ মই, তোক জাষ্ট মাৰিহে এৰিম মানে ভাই, মাৰিহে এৰিম। তই যি কৰ কৰি থাক, কেছ দিয়, চাইবাৰ ক্ৰাইমত দিয়, ক'ৰবাত দিয়, গেং লগাও, মানুহ লগাও, ফাইল আনি থাক ভাই, অকলেই তোক মাৰিম মই, চিধা কথা কৈ আছোঁ। কি ভাবিছে বে সি কেলা, তালৈ যেন ভয়হে কৰি আছোঁ। চৰি কোৱাৰ কাৰণে সি ফুলি গৈছিলে যে সি ভয়াটোৰ, সি মাইকী, সি মোলৈ ভয় কৰিছে। চা ভাই, তোলৈ ভয় কৰি তোক মই চৰি কোৱা নাছিলোঁ, বাৰে বাৰে ছেম কথাই কৈ আছোঁ। কি ক'ম আৰু তোক কেলা। উদয় গম পাই গৈছ তই ভাই, আৰু 2-4 দিন ৰখি দে, তোক ফালি আছোঁ ভাই, ফালি আছোঁ। তোক পেণ্ট চেণ্ট খুলি মই গোটেই গলিয়ে গলিয়ে ঘূৰাই দিম ভাই, গোটেই গলিয়ে গলিয়ে ঘূৰাই দিম, চিধা কথা কৈ আছোঁ। মাথাত চূণ সানি যে গোটেই গলিয়ে গলিয়ে ঘূৰাই দিম। মোচন দেখাই থাক ন, মোচন ফালি পেলাম তোৰ। সেইবিলাক মোচন, ফটা মোচন দেখাই লাভ নাই ভাই, মোচন যে ফালি দিম। একে থাপৰে তোৰ মোচন বাহিৰ হৈ যাব, চিধা কথা। একে থাপৰে, এইখন হাত চাচোন, গোটেই গালখন খাই পৰিব ভাই, গোটেই গালখন। হ'লতো? আৰু তই ইমান চিঞৰি চিঞৰি কিয় পষ্ট কৰ বে? কিয় বনাৱ ভিডিঅ'বিলাক? গলা ফাটি যাব ভাই, ফাটি যাব গলা চলা। কেলা উদয় চাপৰি চালা, অনলাইন গুণ্ডা ওলাই কিনে সি হিৰ' বনিব আহে। কেলা নামাৰিম চামাৰিম ভাই, গোটেই পেঞ্চন খুলি দৌৰাই দিম, হৈ যাব। তোকনো কি বুলি মাৰিম ভাই, যিহে চাইজ তোৰ বালৰ।